खुलुमबाय बे समाव नोंथांमोनखौ बरायबाय निउज 8 बड'आव दायो निउज 8 बड'नि आखायाव मोनसे गोख्रों रादाब आखायाव गोलैदों आरो बे रादाबानो जाबाय फरायसाखौ फोरोंगिरि आथोनारि सोमोन्दो लाखिनो फरायनायनि हेंथायै गोख्रों सोमावसारदों गसाइगाव फरायसालिमानि फरायसाफोरा गसाइगाव फरायसालिमानि फरायसुलिखौ गावनिनो इंराजि बिफाननि गाहाय डिपार्टमेन्ट अफ द हेडआ रांनि लुबैथि होनानै आथोनारि सोमोन्दो लाखिनो फरायसुलिखौ कल खालामनानै आथोनारि सोमोन्दो लाखिनो नाजानायाव अगियान आखुनि फोरोंगिरियानो जाबाय जयनाल उद्दिन दिनै गसाइगाव फरायसालिमानि गासै फरायसाफोरानो खौसे जानानै जयनाल उद्दिननि हेंथायै फरायसालिफोरा खुद्रिसारनायखौ फोरमायो बिथांखौ 6 घन्टानि गेजेरावनो थाबैनो बोखारनानै फरायसालिमानिफ्राय बोखारथारनांगौनि दाबिखौ दिखांदों पुलिस बिफाननि सिम खावलायदों गसाइगाव फरायसालिमानि गासै फरायसाफोरा মারলে হয় এও কি হলো এখানে মারিয়া কি আছে তো ওই হবে আসি মেলা আছে তাহলে বাইরে আসি বাইরে আমারও আছে না এখানে চল পুরা কোন পর্যন্ত যাব আজি আমার কলেজত যেখিনি মানে ঘটনাটো হয়েছে তো সবে জানে এতিয়া তার কারণে এই আমার স্টুডেন্ট ইউনিয়ন আমার যেটো আমার কলেজত স্টুডেন্ট ইউনিয়ন আছে স্টুডেন্ট ইউনিয়নটো আজি এই যেটো জয়নাল আবেদিন যেটো নাকি আমার ইংলিশত ওচডি ইংলিশ ডিপার্টমেন্টত ওচডি এই আমার এজন স্টুডেন্টক মানে মলেস্টেশন টক যেটো নাকি বিয়া কথা বা বাতচিত হয়েছে এটো এগেইনষ্টত মই আজি আমার স্টুডেন্ট বিলাক লৈ পিনি এটা কি কৰিব মানে সংগ্ৰাম কৰিব আর কি প্রটেস্ট কৰিব এই মানে আমার জাস্টিস পাব লাগে এনেকা আমার স্টুডেন্টক যেন আমার ফিউচারত এনেকা নকৰে আর কি ভবিষ্যতত যেন আমার স্টুডেন্ট বিলাক ফিউচারত হেরাসমেন্ট নাপায় আর কি এটোৰ কাৰণে মই এটো হয় মানে মই কিবাটো কি ধৰণৰ অ্যাকশন বিচাৰিছে জয়নাল আবেদিনৰ এগেইনষ্টত অ্যাকশনটো বিচাৰিছে আমাৰ ৰেষ্ট্ৰিক্টেড হ'ব লাগে আমাৰ কলেজৰ পৰা আৰু আমাৰ নতুনকৈ ওচৰটি লাগিবই আৰু ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে ছাৰক যেটো আমাৰ জয়নাল আবেদিন এটো আমাৰ ইমিডিয়েটলি 6 আৱাৰ ভিতৰতে দিহক মানে আমাৰ প্ৰশাসনিকবিলাক এৰেষ্ট কৰিব লাগে ছাৰক ইমিডিয়েটলি কৰিব লাগে এতিয়া আমাৰ সংগ্ৰাম চলি যাম এটা বাইট দি আছো এইখন কলেজ বহুত পূৰ্বৰে কলেজ ঐতিহাসিক ইয়াৰ মানে ৰেকৰ্ড আছে মানে নাম আছে এইখন কলেজৰ আৰু এইখন কলেজৰে অধ্যাপক জয়নাল আবেদিন ইংৰাজী বিভাগৰ অধ্যাপক আপোনালোকে জানে যোৱাকালি তাৰ এটা অডিঅ' মেছেজ এটা ভাইৰেল হৈছে সেই অডিঅ' মেছেজটোত আছিল যে তাৰেই মানে শিক্ষয়িত্ৰী এটা এজনী ছাত্ৰীক সি মানে অশ্লীল মন্তব্য কৰিছে আৰু ছাত্ৰীজনীক মানে বহুত বেয়া ধৰণৰ প্ৰস্তাৱ দিছে আৰু ছাত্ৰীজনী মানে এইটো বিষয়ত ছাত্ৰীজনী মেণ্টেলি মানে বহুত টেম্পাৰ হৈছে বা মেণ্টেলি সি ভাগৰি গৈছে
তো আজি আপোনালোকৰ এই প্ৰেছৰ মাধ্যমেদি মই কলেজৰ গভৰ্ণিং কমিটিত মানে আমি আপিল কৰিম যে এই জয়নাল আবেদিনক যেন আগন্তুক দিনত তাক আৰু ইয়াতে শিক্ষকতা কৰিব নিদিয়ে, তাক ইয়াতে মানে প্ৰফেচৰৰ পৰা তাক বহিষ্কাৰ কৰিব লাগে। আৰু দ্বিতীয়ত এই জয়নাল আবেদিনৰ মানে যিটো উচিত শিক্ষা দিব লাগে তাৰ শিক্ষা দি মানে আমাৰ পূৰ্বৰ এনেকুৱা ধৰণৰ ঘটনা যেন আৰু বিগত দিনত কোনেও কৰিবলৈ সাহস নাপায় তাৰ এটা নজিৰ ৰাখিব লাগে। আৰু মানে আমি প্ৰচেছ টু প্ৰচেছ আমি প্ৰাইমাৰীভাৱে এতিয়া মানে আমি গোসাইগাঁও আৰক্ষী চকীত এখন এজাহাৰ দাখিল মানে কৰিব সেই ছোৱালীজনীয়ে, ভুক্তভোগী ছোৱালীজনীয়ে। তাৰ দ্বিতীয় মানে যিটো আমাৰ পন্থা হ'ব, আজি আমি যৌথভাৱে আজি আমি বাঙালী জনমুক্তি বাহিনী, ইয়াতে আমাৰ আছু আঞ্চলিক আছে, ইয়াতে BTR ফেডাৰেশ্যন আছে, আমি যৌথভাৱে যিকোনো ধৰণৰ পদক্ষেপ ল'বলৈ বাধ্য হ'ম সামাজিক মাধ্যমত। আৰু আমি গণতান্ত্ৰিকভাৱে আমি এই জয়নাল আবেদিনক এইখন কলেজত যেন আৰু মানে প্ৰফেচাৰ কৰিব নোৱাৰে, তাক ইয়াৰ পৰা বহিষ্কাৰ কৰিব লাগে। কলেজৰ গভৰ্ণিং কমিটিটো আমি আপিল কৰিম আৰু আইনৰ মানে প্ৰশাসনৰ মুৰব্বীসকলৰ লগত আমি ইতিমধ্যে বহিম। তো এইখিনি আপোনালোকৰ মাধ্যমেদি আমি সমাজত এটা মেছেজ দিব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ মানে মানসিকতা, এনেকুৱা ধৰণৰ অশ্লীল মানসিকতা থকা ব্যক্তিক যেন সমাজে কোনেও প্ৰশ্ৰয় নিদিয়ে। ইয়াৰ কাৰণে আমি আপোনালোকৰ মাধ্যমেদি গোটেই অসমবাসীক আমি নিউজ 8 বড়ো।